কিলো কেইটকা লগাইছে দাদা? দাদা এইবিলাক আপোনাৰ 80 টকা কেজি আৰু ৰৌ হ'ল ৰৌ সস্তা হৈ গ'ল ৰৌ আপোনাৰ 120 টকা কেজি 120 টকা কেজি 120 টকা কেজি এইটো ৰৌ ন? এইটো ৰৌ আৰু এইকেইটা আপোনাৰ ভাঙন মাছ নাচি ভাঙন যে ডিপজে ওলা সেইবিলাক মাছ এইটো দিখৌ ওলাই ন? ডিপো তাৰপৰা এয়া এইটো আপোনাৰ কুঁহি মাছ আৰু এইটো চেনি পুঠি যে এই চেনি পুঠি আৰু এইটো নে অঁ এইটো আপোনাৰ ঘাচ খাপ আৰু এইটো আপোনাৰ পাভ পাব সুন্দৰ মাছকেইটা আৰু হা এইটো সেইটো একেই আৰু এই দুটা কি হয়? এইকেইটা আপোনাৰ ঘাচ কাপ হয় গাছ কাপ হয় ন? এইকেইটা গাছ কাপকেইটা ক'ৰ হয়? ঘাচ কাপকেইটা আমাৰ এইটো এৰিয়া আমি এনে কিলহৰীয়া বুলি মাতোঁ কেলহীয়া কিলহৰীয়া শিলঘৰীয়া গাছ কাপৰ অন্য এটা নাম কি হৈছে শিলঘৰীয়া তাৰমানে কাষ্টমাৰক ঠগিবলৈ হ'লে কিলহৰীয়া বুলি কওঁ গম পাইছা নাই দেখিছে এতিয়া মানে গাছ কাপৰ অন্য এটা নাম আছে বোলে শিলঘৰীয়া আৰু শিলঘৰীয়া বুলি ক'লে বহুত মানুহে নাজানে হয়তো গাছ কাপক যে শিলঘৰীয়া বুলি কয় গতিকে আপোনালোকক এইটো চাই লওক আপোনালোকে এই শিলঘৰীয়া মাছটোকে গাছ কাপ বুলি কয় গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যিসকল লোকে মোৰ এই ভিডিঅ'টো চাইছে যে এটা কথা আপোনালোকে শিকি ল'ব যে দোকানলৈ গ'লে আপোনাক এনেকুৱা ৰূপালী ৰঙৰ মাছটো হয়তো আপোনাক ক'ব পাৰে যে ৰূপালী ৰঙৰ মাছটো দেখাৰ লগে লগে এইটো শিলঘৰীয়া বুলি ক'ব লাগে আচলতে এইটো শিলঘৰীয়া মাছ নহয় এইটো হৈছে গাছ কাপ আৰু গাছ কাপ সৰ্বসাধাৰণতে মানে নদীত নাথাকে ইয়াত সৰ্বসাধাৰণতে ফিচাৰীতে থকা হয় দেখালোঁ আজি আপোনাক প্ৰায় ছবিধ মাছ চিনাক্ত কৰিলোঁ গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই মাছকেইবিধ চিনি লোৱাত মানে মই ভাবিছোঁ যে সহজ হ'ব বুলি ভাবিলোঁ আকৌ এবাৰ মই তেখেতক সুধিছোঁ যে তেখেতে আস্তে আস্তে ক'লে বুজিবলৈ দৰ্শকৰ কাৰণে ভাল হ'ব এইটো কি মাছ? এইটো ৰৌ মাছ কৈছে তেখেতে ৰৌ মাছটো চাই লওক এইটো ৰৌ মাছ আৰু এইটো ভাঙন মাছ ভাঙন মাছটো সৰ্বসাধাৰণতে নদীত পোৱা যায় তাৰপৰা এয়া কি মাছ? এইটো কুঁহি মাছটো ক'ত পোৱা যায়? কুঁহি মাছটো ফিচাৰীটো পায় নদীটো পায় তাৰপৰা এইটো হৈছে শিলঘৰীয়া আৰু শিলঘৰীয়াকৈ গাছ কাপ পোৱা যায় কিন্তু এইটো মানে নদীত পোৱা নাযায় প্ৰায় মানে এইটো মানে ফিচাৰীত পোৱা যায় আৰু এইটো হৈছে কি? এইটো পাভ মাছ কয় এইটো শিলঘৰীয়াটোৱে আৰু গাছ কাপটোৱে একে দেই কেনেকৈ দেখিছে? খুব সুন্দৰ এজনে দেখিছে আৰু এজনলৈ ধন্যবাদ থাকিলে